আজি তামাম মাছ ধৰিম ন বাগৈ বাগৈ ধৰিম এইটো পেট্ৰল পাম্প লৈ আহিছোঁ কিমান এটিঙৰ কথা কৈছ কি ক জমনি ইমান ডাঙৰ মেচিনটো আনিবি নি এটিঙৰ কথা কৈছ ইমান কষ্ট অঁ হ'ল আৰু কিমান দূৰ আচ্ছা এই গছজোপা আচ্ছা পুখুৰী এটা আছে ন পথাৰৰ মাজে মাজে ধুনীয়াকৈ লাহে লাহে ভাল লাগে শিৱসাগৰ মানুহ আহি তিনিচুকীয়া লাইপুলিত মাছ ধৰিবলৈ ওলাইছোঁ মাজা খেয়াক জমনি ধানবোৰ বৰ ধুনীয়া হৈছে ন মই ঘৰলৈ যাব পৰা নাই আমাৰ পিনে কেনেকুৱা হৈছে এতিয়া ধান একেইটো হ'ব লাগে ন 3 ঘণ্টা 3.5 ঘণ্টামান লাগিব একেবাৰে ওপৰত তুলিব লাগিব পানী পোৱা আমাৰ টিং চিং নাই ঢুকীয়া মানুহ ন বস্তাত মাছ পানী আনি বহাবলগীয়া হৈছে লাইক গ'ল অঁ এইবাৰ কিয় পায় এতিয়া নামো দিয়ক এক্সেল দিয়ক গম পাবি নাই জোক নাই ভাগৰ লাগিছে আৰাম কৰিলোঁ অলপমান এনেকুৱা ধুনীয়া লাগিছে এনেকৈ কৰি আৰাম কৰি নাম কমাটো নালাগে মানে শুকুৱাবগৈ আৰু 1.5 ঘণ্টাৰ ভিতৰত মাছ ধৰিব পৰা হ'ব এইকেইটা গছত উঠি এইকেইটা জহনীকেইটা ককাই ভাই অঁ এইপিনে চা ধুনীয়াকৈ উঠিছোঁ না ভিডিঅ' মজা হেল্ল' এয়া আমি মাছ ধৰিব আহিলোঁ মই যোৱা কৰি থকা দেই পঠাই দিম ন মাগুৰ মাছ ওলাব কাবাৰ ন মাগুৰ মাছে মংগলকীয়া আছে পুৰা
মাছ কি লোক ল নেকি অঁ অঁ কাটি দে পোহৰ লৈ ডাঙৰ মাছ হৈছে ন ডাঙৰ হয় গৈ পিনি অলপ চাই থকাই ভাল মাছকেইটা চাই পিনি ভাল লাগিছে ন ঐ মাছটো বৰ ডাঙৰ মাছ এটা আছে অঁ সঁচাও নি অঁ লাহে লাহে গতিটো লৈ চাগে শুকোৱা গতিটো লৈ চাগে আৰু অকল পলকহে ওলাইছে ন যিমানটো ওলাব লাগিছিলে সিমানটো নলালে ন এনেই কষ্ট কৰিলোঁ ইমানটোহে 3 কেজিমান হ'ব ন বেছি হ'ব হে 5 কেজিমান হ'ব 5 কেজি ধুনীয়া আছে ধুনীয়া মাল